তইহে জানো এইখন কি কৰিবলৈ লৈছ। এইখন ৰেপি ৰেপি এইখন কাটিব পাৰি নেকি? এইখনে কেঁচিখন নাই নেকি? নমস্কাৰ, সকলো কথা বাদ দি মই ধৰি লৈছোঁ আপোনালোক সকলো কুশলে আছে। আজি মানে ৰাতিপুৱাৰ পৰা এটা কাম কৰিছোঁ, বুজিছে না, সমন্বয় এটা কাম কৰিছোঁ। এই যে শেহতীয়াকৈ হুলস্থুলতা লাগি আছে সমন্বয়, আমাৰ গামোচাখন আৰু যে যোৰা লগাইছে বেংগলী আৰু অসমীয়াৰ যিটো সমন্বয়ৰ কথা ওলাই আছে, সেইটোকো মানে এবাৰ ঘৰতে বোলো কৰি চাওঁচোন সমন্বয়টো কেনেকুৱা লাগে। হৈছে কেনেকৈ কেঁচি নাই কপিতাই দিছে আৰু যোৰা লগাব লাগিব এতিয়া। আজি মানে ভাবিছোঁ সেইখন পিন্ধিয়ে অনুষ্ঠানটো আগবঢ়াম আৰু। এইখন কাটিব লাগিব নেকি? এইখন কাটিব লাগিব ন? এইখন মোৰ হাতত সমন্বয়ৰ সেই বিশেষ বস্ত্ৰখন। এইয়া মোৰ হাতত আহি গ'ল অৱশেষত এইখন সমন্বয়ৰ বস্ত্ৰ। চাওকচোন, আধা ফাল গামোচা, আধা ফাল এইখনক কি কয় মই নাজানো কিন্তু দেই। এইখনকো গামোচা বুলিয়ে ক'ব চাগে। এইখন বেংগলীৰ সম্প্ৰদায়ৰ মানুহৰ বস্ত্ৰ আৰু এইখন আমাৰ অসমীয়াৰ। গতিকে দুইখন কাটি কুটি যোৰা লগাই একেলগে সমন্বয়ৰ এখন বস্ত্ৰৰূপে গঢ় দিয়াৰ চেষ্টা চলোৱা হৈছে। কেনেকুৱা লাগিছে বাৰু? ৰাতিপুৱাই কামৰ নামত বালখন কৰি আছো। আপুনি মানে মোক একেবাৰে শেষ কৰি দিব বুজিছে নাই। যিমানেই ফুলনি নাথাকক সেই শগুনৰ চকুটো গৈ পেলাই মৰাশতহে পৰে। কিছুমান মানুহ আছে বুজিছে নাই, এই ভালবিলাক দেখিব নোৱাৰে, দেখি মানে ভালবিলাক চকু নপৰেই। এইটো এটা কেনেকুৱা সমন্বয় হৈছে, এইবিলাক চকু নপৰে নহয়। সমন্বয় হেৰিয়াৰ পিতেক সমন্বয়ৰ কথা কোৱা নাই জানো? তাৰ কথা মোৰ আগত এক কদম নকবি। চালা সিদিনাখন মোক এনেই 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 বহুৱাই থলে, বোলে খুৱাই দি বহি থাকা, আবেলি কোৱা তাতে খুৱাম। তাৰ ফুচ ফাচ খবৰ খাতিয়ে নাই। সমন্বয় তাৰ কথা একদম নকবি। ৰাম, মই সেইটো সমন্বয়ৰ কথা কোৱা নাই। তইনো কোন ঘণ্টা সমন্বয়ৰ কথা কৈছ? মই কৈছো সমন্বয়, মিলা প্ৰীতি, মিলা প্ৰীতি, মিলা প্ৰীতি। থৈ দে মিলা প্ৰীতি। এখন গাঁৱত কেলা 20 ঘৰ মানুহ, তাৰে সেই 10টামান খেলেই কথা ক'বলৈ আহিছে। কিহৰ মিলা প্ৰীতিটো আছে? কিমান বুজাম আৰু বুজিছা নাই। চব অসমত এতিয়া বিভিন্ন মানুহ থাকে। এই বেংগলী থাকে, বিহাৰী থাকে, আজিকালি সেই বাংলাদেশী মিয়াও বহুত সোমালে দেই। এই কথা মন কৰিব কিন্তু। গতিকে গোটেই কিছুমান কথাক লৈ পেলাই মানে এইবিলাক সমন্বয়ৰ কথা চলি থাকে। আৰু বেংগলীসকলৰ এটা সমন্বয়ৰ এবিধ বস্ত্ৰৰূপে নতুনকৈ চিন্তা কৰি এবিধ বস্ত্ৰ সেই তেওঁলোকে গঢ় দিছে। সমন্বয় হ'ব, ঘটিটো হ'ব। কেলে আপুনি ইয়াৰ মাজত সমন্বয়টো দেখা নাই? সমন্বয়ৰ কথাটো যে তই ক'লি আধা ফাল যোৰা লগাই সমন্বয়টো হ'ল বুলি যে তই ক'লি, এই গাখীৰ আধা ললি, গোবৰ আধা দিলি, গুটি দিলি, সেয়া কি গাখীৰ আৰু গোবৰৰ সমন্বয় হ'ল? আধা পাল সেই পাৰ চৰাইটো ললি, আধা পাল কাউৰীটো আনিলি, সেই কাউৰী পাৰৰ সমন্বয়টো হ'ল। কথা ক'বলৈ আহিছোঁ বাদ দেও, এইবিলাক কথা বুজিছ নাই। এইবিলাক কথা বেলেগক কবিগে যা, মোকতো কবি যা। ভাল ভাল মেলেমেলিকে মন্ত্ৰীয়ে মেলে ডাঙৰ ডাঙৰ সাহিত্যিকে কৈছে এইটো এটা সুন্দৰ সমন্বয় হৈছে বুলি। আপুনি কৈছে আকৌ এইবোৰ নহ'ব নহয়। এইটো সমন্বয় কি ধুনীয়া এটা সমন্বয় হৈছে। আপুনি বুজকচোন কথাবিলাক, আপোনালোকে কথাবিলাক কেতিয়া বুজিব? যিখিনি ডাঙৰ ডাঙৰ মানুহে এইখন গৈ মিটিঙত পিন্ধি আহিছেগে, সেইকেইটা সোধ এইখন কাৰ ঘটিটো হৈছে। এইখিনিলৈকে চাই থকা সেই সকলোকে ধন্যবাদ জনালোঁ। কথাই কথাই যেন আমাৰ অসমীয়াৰ সৰলতাৰ সুযোগ লোৱা হয়। চাওকচোন, অসমীয়াৰ যিখন গামোচা, অসমীয়াৰ গামোচাকটো অসমত নতুনকৈ চিনাকি কৰাই দিয়াৰ কোনো দৰকাৰ নাই। আৰু তেওঁ সেই গামোচাখন কাটি নতুনকৈ কিবা যোৰা দি তাত সমন্বয়ৰ বস্ত্ৰৰূপে প্ৰতিষ্ঠা কৰাৰো কোনো সাহস কৰিব নালাগে আচলতে। যি সময়ত অসমৰ গামোচাই GI টেগ লাভ কৰিছে আৰু সেইখন এখন অন্য ধৰণৰ বস্ত্ৰৰূপে অসমত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে। গতিকে নতুনকৈ গামোচাখনৰ ক্ষেত্ৰত কোনোবাই কিবা টনা জোৰা কৰাটো কোনোজন অসমীয়াই নিবিচাৰিব। গতিকে এই কথাখিনি সদায় মাত মাতি আহিছোঁ, মাতি যাম। অসমীয়া স্বাৰ্থৰ খাতিৰত মাতি যাম। গতিকে আপোনালোকেও কেতিয়াবা কিছু কথাত মাত মতা দৰকাৰ, কিছু কথা কোৱা দৰকাৰ। নহ'লেনো জীৱনত কোৱাৰ নামত কিনো ঘটিটো ক'লে। সকলোকে ধন্যবাদ।